হেল্ল' আবে কৰোণা ভাইৰাছৰ কলাৰ টিউন আবে আজিকালি কাৰোবালৈ ফোন কৰিলে বৰিং লাগে বে হেল্ল' ঐ ৰোহন ক'ত আছ অঁ ঘৰত আছ ঐ পেকেট এটা খাওঁগৈ ব'ল আবে চকেটা দোকান যাম আকৌ আবে চকেটাহঁতৰ ঘৰলৈ গ'লে হৈ যাব আবে তই কিহৰ কৰোণা ভাইৰাছৰ কথা ক'বলৈ আহিছ মোক মুঠতে তই যাবি নে নাযাৱ সেইটো ক বেটাই কৰোণা ভাইৰাছৰ কাৰণে নেযায় হ'ব দে মই যাওঁ ফোন ৰাখ সন্ধিয়া 6 বজাৰ পৰা অসমত তলা বন্ধ 31 মাৰ্চৰ নিশা 12 বজালৈকে তলা বন্ধ ঘৰৰ ভিতৰতে থাকিব লাগিব সকলো মানুহ ঘৰৰ বাহিৰলৈ আহিলে বিহিব কাৰাদণ্ড যাওঁ আকৌ অলপ ওলাই ঐ তহঁতৰ চব ভাল স্কপ আছে নেকি আছে মই গৈ আছোঁ ৰ আবে মোক 500 পৰা দি দিলে বে এডোখৰত এনিমিটাৰ আছিলে মোক 500 পৰা দি দিলে বে এডোখৰত এনিমিটাৰ আছিলে নক কৈ দিলে মোক আহা ৰিভাইভ দি আহা ৰিভাইভ দেহিয়া সি এটা আছে অকলে আছে আহা ৰিভাইভ দেহিয়া আবে মোক মাৰি দিলে বে মোক বছৰ চান্স আছিলে বে এটাহে আছিলে বাকী হ'ব দে অলপ পাছত খেলিম আৰু কি কৰি আছো এইকেইদিন ৰুমত সোমাই মোৰতো তামাম আমনি লাগিছে বে ৰুমত সোমাই থাকি ঐ হ'ব দে পাছত খেলিম অঁ অলপ ওলাই যাওঁ আকৌ আবে ঘৰত সোমাই থাকি কিমান এবি আৰু হোৱাটছআপ কৰিবি অলপ ওলাই যাওঁ আকৌ এইবাৰ যামেই এইখন কি পৰি আছে চাওঁচোন এই কাগজখন ইয়াত কেনেকৈ আহিলে নাজানো কিন্তু এই কাগজখনে আজি মোক বহুত কথা বুজাই দিলে কৰোণা ভাইৰাছ বেয়া হয় কিন্তু কৰোণা ভাইৰাছতকৈও বেয়া হয় যদিহে আমি ঘৰৰ পৰা ওলাই মেলি য'ত ত'ত ঘূৰি ফুৰোঁ আৰু এইকেইদিন যদি আমি নিজৰ ঘৰতে থাকোঁ তেতিয়া আমি নিজৰ লগতে আনৰো উপকাৰ কৰা হ'ব আৰু কাৰোবাক উপকাৰ কৰা বা বচোৱাটো আটাইতকৈ ডাঙৰ কাম মই আৰু এতিয়া ক'লেও ওলাই যাব নিবিচাৰোঁ এতিয়াৰ পৰা ঘৰতে সোমাই থাকিম এইকেইদিন হাই ফ্ৰেণ্ডছ আশা কৰোঁ সকলো ঘৰতে আছে এইকেইদিন দেখিছোঁ কিছুমান লোকে লকডাউন অমান্য কৰি ঘৰৰ পৰা ওলাই য'ত ত'ত গৈছে এনেকুৱা হ'ব নালাগে যিকেইটা দিন চৰকাৰে লকডাউনৰ বাবে ঘোষণা কৰিছে সেই দিনকেইটা আমি ঘৰতে থাকিব লাগে বাহিৰলৈ ওলাই মেলি যাব নালাগে এনেকৈ যদিহে আমি ঘৰৰ পৰা ওলাই য'ত ত'ত ঘূৰি ফুৰোঁ তেতিয়া কৰোণা ভাইৰাছক আমি নিজেই সুযোগ দিয়া হ'ব বিয়পিবলৈ লগতে আৰু এটা কথা কৈ থওঁ কৰোণা ভাইৰাছ বেয়া হয় কিন্তু কৰোণা ভাইৰাছতকৈও বেয়া হয় যদিহে আমি ঘৰৰ পৰা ওলাই য'ত ত'ত ঘূৰি ফুৰোঁ আকৌ কৈছোঁ এইকেইদিন আপুনি নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখক এইকেইদিন আপুনি ঘৰত থাকিলে নিজৰ লগতে আনৰো উপকাৰ কৰা হ'ব এটা কথা মনত ৰাখিব কাৰোবাক উপকাৰ কৰাটো আটাইতকৈ ডাঙৰ কাম আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি আমাৰ চেনেলটো নতুন হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ